हेलो एवरीवन সকলকে মই বনস্মিতাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি উৰুকা এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো বুলি ভাবিছো আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া আজি পিঠা বনাম। বহুতে চাগে এতিয়া পিঠাগুৰি খুন্দিব। সব দেখুৱাই যাম। ভিডিঅ'টো চাই যাব আৰু কমেন্ট কৰি জনাব আৰু সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলো। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো। খাস পিঠা বনাম। ইয়া মায়ে নাৰিকল কাটি দিলে এইখিনি মিক্সিত দি পেলাই এতিয়া খাস পিঠা বনাম। এয়া বহুতে পিঠাগুৰি খুন্দি আছে। এয়া ঢেঁকীত বৰা চাউলৰ পিঠাগুৰি খুন্দি আছে। এয়া মায়ে ঢেঁকী দি আছে। এইখিনি পিছি ল'ম মই। মায়ে নাৰিকল কাটিতে নাৰিকলখিনি পিছি ল'ম। এয়া পিছি হৈ গ'ল, মিক্সিত মাৰি দিলোঁ। বেছি নহয় নাৰিকল, এফালমান নাৰিকল আছিলে, সেইফাল মিক্সিতে মাৰি দিলোঁ। এয়া ধুনীয়াকৈ গুৰি হৈছে। সেইখিনি মই পিচি ল'লোঁ। এতিয়া এই ময়দাখিনি সানি ল'ম খাস পিঠা বনাবলৈ। মই নিমখ দি লৈছোঁ। এতিয়া ৰিফাইন অলপ দি ল'ম। মই এতিয়া সানি লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ। মোৰ এইখিনি সানি হৈ গ'ল। এতিয়া অলপ সময় ঢাকি থৈ দিম। বিহু লাগিছেনে? লাগিছে। এইয়া পিঠাগুৰি পিঠি দিছোঁ। পিঠা বনামগৈ এতিয়া। কি পিঠা বনাবা? তিল পিঠা। তিল পিঠা বনাম। বৰ পিঠা। এতিয়া কেৰাহী গৰম হ'ল, নাৰিকলখিনি দি ল'ম। চুজি অলপো ইয়াতে দি লওঁ। বেছি নাই দিয়া, নাৰিকল কম, সেইকাৰণে চুজি অলপমান দি দিছোঁ। ইয়াত যিমানখিনি লাগে সিমান গুড় দি দিম। এতিয়া ভাজি থাকিম। গুড়খিনি যেতিয়া মিহলি হৈ যাব তেতিয়ালৈকে ভাজি থাকিম। মই এইখিনি ভাজি লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ। হেল্ল' এভৰিৱান, অথনি পিঠা বনাই থাকোঁতে মোৰ গাটো ভাল নালাগিলে, সেইকাৰণে মই ভিডিঅ' কৰা নহ'লে। তিল পিঠা বনাইছিলোঁ, সেয়া ভিডিঅ' কৰা আছে, কিন্তু লাড়ু আৰু কিবাকিবি বনাইছিলোঁ মায়ে মই, সেয়া ভিডিঅ' কৰিবলৈ নহ'লে। এতিয়া আমিনো কি বনালোঁ তাকে দেখুৱাম। এতিয়া মায়ে হাঁহৰ মাংস বনাই আছে, সেয়াও দেখুৱাম, আৰু কি পিঠা বনালেনো সেয়াও দেখুৱাম। ব'লকচোন চাই লওঁ। আৰু মোৰ চকু দেখিছেনে কিমান ফুলি আছে। মই অলপমান শুইছিলোঁ, তাৰ পৰা উঠি আকৌ ব্লগ বনাবলৈ লৈছোঁ। আৰু ব'লক এতিয়া আমিনো কি পিঠা বনালোঁ চাই লওঁ। এয়া মায়ে বৰপিঠা বনাই আছে। মাৰ বৰপিঠা বনাই হ'লে এতিয়া মই নিমকিখিনিকে বনাই লওঁগৈ। মই এতিয়া নিমকিখিনি বনাই লওঁ।
এতিয়া চাহ বহাই লওঁ। মোৰ এয়া নিমকি বনাই হৈ গ'ল। নিমকি হৈ গ'ল। এতিয়া মায়ে তিল পিঠা বনাব, ময়ো বনাম অলপ, মায়েও বনাব। মোৰ বনাই হৈ গ'ল তিল পিঠা। এতিয়া মায়ে বনাব। মই বনালোঁ অলপমান, এতিয়া মায়ে বনাই থাকিব। মই ইমানখিনি বনালোঁ, এতিয়া মায়ে বনাব। এইখিনি লস্কৰা বনালে, নাৰিকলৰ লাড়ু, এইখিনি বৰপিঠা মায়ে বনাইছে, এইখিনি খাজ পিঠা মই বনাবলৈ যে লৈছিলোঁ সেই পিঠাখিনি, এইকেইটা নাৰিকল আৰু চুজি দি বনাইছিলে লাড়ু, এইখিনি নিমকি। এয়া আমাৰ মায়ে হাঁহৰ মাংস বনাই আছে। এয়া ৰুটি বেলি আছোঁ। ৰুটি খুৱাই ৰুটি খাব, ভাত খুৱাই ভাত খুৱাব আজি। আমাৰ খাব হৈ গ'ল ৰুটি আৰু ভাত, হাঁহৰ মাংস। আমাৰ খাই বৈ হৈ গ'ল, উৰুকাৰ খানা খালোঁ। এতিয়া কাম বন কৰি শুম আৰু কাইলৈ সোনকালে উঠিব লাগিব। এতিয়া ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম। ব্লগটো ভালকৈ কৰাও নহ'লে, অলপকৈ যিমানখিনি বাৰু কৰিলোঁ আৰু। যদি ব্লগটো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ব্লগটো ইমানেই, তেতিয়াহ'লে বাই বাই, গুড নাইট।